নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আজি লৈ আহিছোঁ এটা নতুন ৰেচিপি। এতিয়া মূলাৰ বতৰ আৰু মই বনাইছোঁ মূলাৰ আচাৰ। গতিকে কেনেকৈনো বনাই আপোনালোককো দেখাই দিওঁচোন। আপোনালোকেও বনাই চাব। আৰু তাৰ কাৰণে লাগিব আমাক মূলা কেইটামান। এয়া ফ্ৰেছ মূলা আনিছিলে বজাৰৰ পৰা, তাৰে লৈছোঁ 4টা। আৰু ভালদৰে বাকলি গুচাই এয়া ৰুকনিখনেৰে ভালদৰে আমি ৰুকি ল'ব লাগিব। এয়া আমি ভালদৰে ৰুকি লৈছোঁ। ৰুকা হোৱাৰ পিছত আমি ইয়াৰে পানীখিনি চেপি ল'ব লাগিব। আমি ভালদৰে হাতেৰে চেপি পানীখিনি উলিয়াই দিম। এয়া পানীখিনি আঁতৰাই দিলোঁ। আৰু ইয়াতে আমি এতিয়া দিম অকণমান হালধিখিনি দি আমি ধুনীয়াকৈ মিক্স কৰি ল'ম। তাৰপিছত আমি এইখিনি ৰ'দত দিব লাগিব। 2 দিন ৰ'দত দিব লাগিব যাতে পানী ভাৱটো নাইকিয়া হৈ যায়। বেছি শুকান হ'বও নালাগে, কিন্তু যাতে পানী ভাৱটো নাথাকে। আৰু আমি এনেকৈ 2 দিন ৰ'দত দিছোঁ। তাৰপিছত আমি এয়া মিক্সাৰ গ্ৰাইণ্ডাৰ লৈছোঁ। তাতে আমি লৈছোঁ জিৰা, চফ আৰু শুকান জলকীয়া, লগত অকণমান আজৱাইন দি দিছোঁ। আৰু তাৰপিছত কেৰাহী গৰম কৰি অকণমান তেল দি তাতে মছলাখিনি ঢালি দিছোঁ। তাৰপিছত এই তেলখিনিত আমি গোটেই মূলাখিনি, শুকান মূলাখিনি আমি মিক্স কৰি লৈছোঁ। এয়া তাৰপিছত এদিন ৰ'দত দিছোঁ। তাৰপিছত এদিন ৰ'দাই লওঁ। আপোনালোকে ইয়াতে ভিনেগাৰ দিব পাৰে, মই ভিনেগাৰ নাছিল কাৰণে দিয়া হোৱা নাই, পিছত দিম বাৰু। আৰু তাৰপিছত এয়া এটা বটলত ভৰাই থৈ দিলোঁ। আপোনালোকেও খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও বনাই চাব। এতিয়া যিহেতু মূলাৰ বতৰ, ফ্ৰেছ মূলা বহুত ওলাই আছে বজাৰত, তো বনাই চাব। মই বনাই চালোঁ, খায়ো চালোঁ, বহুত ধুনীয়া লাগিছে। আৰু চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।